আজি প্ৰায় ২ বছৰ আগৰ ঘটনা এটাৰ পৰাই আৰম্ভ কৰোঁ। মই তেতিয়া খোৱাং অঞ্চলৰ এটা ভাড়াঘৰত আছিলোঁ আৰু ভাড়াঘৰটোৰ ওচৰতে মোৰ এপাদে এগৰাকীৰ ঘৰ আছিল। মই মাজে সময়ে তেওঁলোকৰ ঘৰলৈ যাওঁ। তেওঁ মোক এদিন জনালে যে তেওঁৰ ভতিজাক অৰ্থাৎ মোৰ ককাইদেউ এজনৰ বিয়া আৰু বিয়াৰ দিন ঠিক হ'ল। লগতে জনালে যে তেওঁৰ বিয়াৰ ২ নে ৩ দিন আগত এটা বেচেলৰ পাৰ্টি দিব। মই বেচেলৰ পাৰ্টি শব্দটো আগতে শুনা মোৰ ইমান মনত নাই, শুনিছোঁ যদিও পাহৰিছোঁ। কিন্তু মই পাহৰাটো মোৰেই ভুল বাৰু। তাৰপৰা শব্দটো নুশুনাটো মোৰেই ভুল আৰু সেইবাবে মই এটা গাধ। এতিয়া আহোঁ মূল কথালৈ। বেচেলৰ শব্দৰ মূল অৰ্থটো মই এতিয়া আহোঁ মূল কথালৈ। বেচেলৰ শব্দৰ অসমীয়া আভিধানিক অৰ্থটো হ'ল ডঙুৱা। আৰু ডঙুৱা শব্দৰ অৰ্থটো হ'ল ল'ৰা তিৰোতা নথকা মানুহ, মানে এক মতা মানুহক বুজোৱা হৈছে। ইয়াৰ ইংৰাজী অৰ্থ হ'ল এ মেন লিভিং এলোন উইথাউট চিলড্ৰেন এণ্ড ৱাইফ। মই কিন্তু আগতে বেচেলৰ ডিগ্ৰী শব্দটো নুশুনা নহয়। তাৰ অৰ্থটোনো কি, মানে বেচেলৰ শব্দৰ অৰ্থটোনো কি, সেই কথা মই অভিধান খুলি নোচোৱাটো মোৰ নিজৰেই ভুল। আৰু মই জানো প্ৰত্যেকটো শব্দ অভিধানত পাম, কিন্তু অভিধান চাব লাগে বুলি জানিও যে মই নাচালোঁ, সেইবাবে মই এটা মূৰ্খ, জধা মূৰ্খ। কিন্তু এতিয়া প্ৰায় এই বেচেলৰ পাৰ্টি শব্দটো সকলোৰে মুখত শুনি থাকিবলৈ পাওঁ। আৰু যদি মই এই শব্দটোকে অসমীয়াত ডঙুৱা ভোজ বুলি কওঁ, তেনেহ'লে কাৰ পৰা কিমান মাৰ কিল গালি চৰ ভুকু খাব লাগিব, সেই কথা হয়তো যিদিনাৰ পৰা কোৱা আৰম্ভ কৰিম সেইদিনাহে গম পাম। তাৰ কাৰণটো হ'ল মানুহে ডঙুৱা ভোজ বুলি ক'লেতো বুজি নাপায়। কাৰণ অসমতে থাকি আমি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো আমাৰ এটা ভাল গুণ বুলি আমি ভাবোঁ। আমি বেলেগৰ শব্দ বেলেগৰ সংস্কৃতি আমি আঁকোৱালি লওঁ, কিন্তু আমাৰ সংস্কৃতিক আমি পাহৰি পেলাইছোঁ। আমাৰ শব্দ, আমাৰ অসমীয়া ভাষাক আমি পাহৰি পেলাইছোঁ। আমি যে অসমীয়া, আমাৰ মাতৃভাষা যে অসমীয়া, সেই কথা আমি স্বীকাৰ নকৰিলে অন্য ৰাজ্যৰ বা অন্য দেশৰ মানুহ এজনে আহি নিজকে অসমীয়া বা তেওঁলোকৰ ভাষা, তেওঁলোকৰ মাতৃভাষা অসমীয়া বা তেওঁলোকে আমাৰ অসমীয়া ভাষাকতো তেওঁলোকে আঁকোৱালিও নল'ব বা সন্মানো নকৰিব। কাৰণ আজিকালি আমি আমাৰ ভাষাক নিজে সন্মান নকৰোঁ, আমি নিজৰ ভাষা এৰিহে চলিব বিচাৰোঁ। আমি সকলোৱে জানো যে এটা বিষয় ভালদৰে বুজি পাবলৈ হ'লে আমি নিজৰ মাতৃভাষা বুজি পোৱাটো আমাৰ বাবে আটাইতকৈ সহজ। আৰু আমি সেই মাতৃভাষাত পঢ়িলে বা আমাক মাতৃভাষাত কোনোবাই বুজাই দিলে আমি সোনকালে সেই বিষয়টোৰ ওপৰত জ্ঞান আয়ত্ত কৰিব পাৰিম। কিন্তু আমি আজিকালি নিজৰ ভাষা, নিজৰ সংস্কৃতিক এৰি সদায় বাহিৰৰ সংস্কৃতি, বাহিৰৰ ভাষা ফালেহে বেছি আগবাঢ়ি যোৱাটো দেখিবলৈ পাওঁ। এইটো সঁচাকৈ এটা বৰ চিন্তাৰ বিষয় আৰু আমাৰ কাৰণে এটা লাজৰ কথা।
আমি ক'ৰবাত বাহিৰাগত মানুহ এজনক অসমীয়াত কিবা ক'বলৈ বা অসমীয়া কথা ব্যৱহাৰ নকৰিলে কিবা গালি শপনি পাৰে আমি নিজেও দেখিছোঁ বা আমি নিজেও পাৰোঁ। অসমীয়া ক'ৰবাৰ দোকানৰ আগত ক'ৰবাৰ বিদ্যালয়ৰ আগত অসমীয়া ফলক নলগালে আমি নিজেই সেই ফলক ফালোঁ বা আমাৰ দল সংগঠনে সেই ফলক ফালে। কিন্তু আমি জানো নিজে আমাৰ অসমীয়া ভাষাটো সঠিক ৰূপে ব্যৱহাৰ কৰিব পাৰিছোঁ? আমি আমাৰ নিজৰ অসমীয়া ভাষাটোক কিয় ইমান অৱহেলা কৰোঁ? কিয় আমি ইমান অৱহেলা কৰোঁ সেইটো আপোনালোকে উত্তৰ দিব। ডঙুৱা ভোজৰ কথালৈ, ডঙুৱা ভোজ মানে বেচেলৰ পাৰ্টি। আমাৰ অসমীয়া সমাজতো এটা নিয়ম আছে, নিয়ম আগৰ পৰাই চলি আহিছে যে এঘৰ মানুহৰ বিয়া সবাহ আন কিবা কিবি অনুষ্ঠান হ'লে সেই মানুহ ঘৰত সহায় কৰি দিবলৈ গাঁৱৰ ডেকা ল'ৰা মতা মানুহ আহি ৰভা দিয়ে, খৰি কাটে, তেনেকৈ নানান কামবোৰ কৰে। সেই অনুষ্ঠানটো শেষ হোৱাৰ পাছত বা কামটো সম্পূৰ্ণ হোৱাৰ পাছত ডেকা ল'ৰা বা সেই কাম কৰা মানুহসকলক মাতি আনি ভালদৰে এসাঁজ হাঁহ পাৰ মাৰি মাছে মঙহে খুৱায়। সেইটো অসমীয়াত ডেকা জীয়ৰী ভোজ, জীয়ৰীও যদি তাত জড়িত থাকে ডেকা জীয়ৰীসকলৰ ভোজ এনেকৈ বুলি আমি ক'ব লাগে, বা অসমীয়াত সেইটো ডঙুৱা ভোজ। তাত যদি জীয়ৰীসকল চামিল হয়, জড়িত থাকে, তেতিয়াহে সেইটো ডেকা জীয়ৰীসকলৰ ভোজ। কিন্তু যদি তাত অকল মতা মানুহ জড়িত থাকে তেনেহ'লে সেইটো সঁচা অৰ্থত ক'বলৈ গ'লে ডঙুৱা ভোজ। আজিলৈ ইমানেই।